আমি এতিয়া আহি আছোঁ দোকান কৰিবৰ কাৰণে গৈ আছোঁ এতিয়া খোজকাঢ়ি দুজনী এইফালে দেখাই দিছোঁ অলপ এইফালে গৈ আছে এয়া হৈছে বোলে কেৰেলাৰ ৰাস্তাবিলাক যিহেতু এইডোখৰ আমি খোজকাঢ়ি যাব লাগিব তাৰপিছতহে পামগৈ টাউনত এয়া চব এইবিলাক সৰু সৰু ৰাস্তা ধুনীয়া লাগে মানে পৰিৱেশটো অলপ ইফালে ৱাল আছে ইফালেও ৱাল মাজতে ৰাস্তা কিন্তু ৰাস্তাটো খুব ধুনীয়া এইফালে হাঁহি যাব চাববিলাক মানে গোটাই যায় আৰু এইবিলাক চাই কিমান ধুনীয়াকৈ গছ পুলিবিলাক ৰুই থৈছে ফুলবিলাক খুবেই মানে ধুনীয়া পৰিৱেশটো খোজকাঢ়ি আহি আছোঁ আৰু বহুতৰে আছে বুলি ক'ব লাগিব আহি আছোঁ এতিয়া পৰা আহি মানে খোজকাঢ়িব মন নাযায় কোনো উপায় নাই আৰু ঘৰত যিহেতু ঘৰত বুলি কৈ পাওঁ আৰু ৰুমত মানে বস্তুবিলাক নাই তো ভাবিলোঁ আজিয়ে বজাৰ কৰি লৈ যাওঁ কাইলৈ দেওবাৰ কালিটো ধুনীয়াকৈ ভাবিলোঁ আজিয়ে বজাৰ চজাৰ কৰি আজৰি হৈ থাকোঁ কাইলৈও মানে বহুত কাম থাকে যিহেতু সেইটো চফা তফা কৰিব লাগে কাপোৰ কানি দিব লাগে সেইকাৰণে ভাবিলোঁ আজিয়ে যাওঁ আহিছোঁ আৰু ভাগৰ যোগে টোপনি উঠি গৈছে কিবা এটা কৈ দিয়া কোৱা নি তুমি মোক ভিডিঅ'ত নোলোৱা ভালকৈ কোৱা লাজ কৰে আমাৰ ডেকা ল'ৰাটো চাওঁ অকণমান মুখখন ঘূৰাই দিয়া ভাল লাগে এইডোখৰতে এটা মই মন্দিৰ দেখাইছোঁ চাওক এই মন্দিৰটো মানে কোনো ধৰণৰ ভগৱান নাই ইয়াত মানে এজন মানুহ আছিলে বোলে সেইজনকে পূজা কৰা হয় আহি দোকান পালোহি দোকানত এতিয়া মই মানে বস্তু চস্তু লৈ আছোঁ দোকানী নাই ক'ত গ'ল জানো আমি বস্তুবিলাক লৈ আছোঁ এইফালে ল'লোঁ আৰু অলপ চলপ জানো আধা কেজি কেইটকা ইয়াত মই বাচি আছোঁ আলুগুটি গাইছ আহি আমি পাই গ'লোহি টাউনত বহুত বেছি ভিৰ ইয়াত মানে মই মোৰ চেহেৰা দেখা ভিডিঅ' বনাব নোৱাৰোঁ কাৰণ এইফালে কেমেৰালৈ চাই যাওঁতে মোৰ কি হ'ব অৱস্থা ঠিক নাই সেইকাৰণে অলপ বেক কেমেৰা আপোনালোকক দেখাই দিছোঁ আৰু এয়া হৈছে কেৰেলা টাউন এইডোখৰ জেগাডোখৰ হৈছে তিৰুবালা মানে নহয় আৰু টাউনটো বাইপাৰ বুলি কয় এইডোখৰতে মানে সকলো ধৰণৰ ইয়াত বেংগলী মানুহ বহুত বেছি আছে মানে বেংগলী মানুহ এইটো বিল্ডিংটো দেখিছেনে চব মানে বিল্ডিংটোতে বেংগলী মানুহবিলাক থাকে আৰু এইবোৰ হৈছে ৱেষ্ট বেংগলৰ যিবিলাক মানে ইয়াত কাম কৰিব আহে পকা যোগালী মানে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰে আৰু চব এই বিল্ডিংটোতে থাকে তো এতিয়া বহুত বেছি ভিৰ মানে মই এতিয়া মানুহজন এটিএমত গৈছে সেইটো কাৰণে অলপ ভিডিঅ' কৰি ল'লোঁ গাইছ আহি এতিয়া বজাৰৰ পৰা পালোহি বজাৰত কৰোঁতে মানে ভিডিঅ' বনাব নহ'ল আৰু বহুত মানে লৰালৰি হ'ল দোকান নবনালোঁ তো আহি এতিয়া পালোহি জাষ্ট তো আজি পাইছোঁহি আৰু আহি এতিয়া চব্জি তব্জি বনাই লওঁ বনাই মেলি আজৰি হৈ লওঁ তাৰপিছত আপোনালোকক পাই আছোঁ হেল্ল' গাইজ স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু ভালেই আজি হ'ল দেওবাৰ ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু অলপ সৰু সৰুকৈ ৰুমতে কি কৰোঁ আপোনালোকক তাকে দেখাম বুলি ভাবিছোঁ ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব আৰু আমি এতিয়া লৈছোঁ পকা মিঠৈ বনাবৰ কাৰণে দুজনে এইফালে মই এতিয়া পিঠা ভাজি আছোঁ আৰু এইফালে মানুহজনে গুৰ কাটি আছে তো দুইজনে মানে চব বস্তুবিলাক ৰেডি কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক এইখিনি মোৰ পিঠাটো ভজা হৈ গ'ল আৰু এতিয়া এইখিনি নমাই দিওঁ পিঠাখিনি ভাজি হৈ গ'ল আৰু গুৰখিনি পগাই আছোঁ এইখিনি পগাব লাগিব এনেকৈ পগাই আছোঁ ভালকৈ অলপ দিয়াই থাকিব ভাগে দি দিবা দেই সময় 3টা মানে বাজিলে আৰু তাৰপাছত এইফালে আমাৰ এতিয়া ভাত খাবলৈ ৰেডি কৰি আছে এইফালে বনাই আছে পালেং আৰু মাছ মানুহজনে বনাই আছে আৰু মই অলপ গেম খেলি আছিলোঁ যিহেতু আজি দেওবাৰ ছুটি পাইছোঁ কি কৰোঁ কি নকৰিলে সেইভাবে মানে গেমতে অলপ খেলি আছিলোঁ আৰু ভিডিঅ' চাই চাই এমবি এদাই হ'ব মই সেইকাৰণে ভাবিলোঁ গেমতে অলপ খেলি দিওঁ তাৰপিছত ভিডিঅ' ঘৰ অলপ বনাই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাম বাৰু আৰু পকা মিঠৈ
মিঠৈ বনাইছিলোঁ, নবনিলে। পকা মিঠৈ একেবাৰে ভাগি চিগি সেই বনিলে মানে ভাল নহ'ল। সেইকাৰণে আপোনালোকক নেদেখালোঁ আৰু লাষ্টত যদি বনাব নাজানিলেও ভালদৰে যিহেতু পকা মিঠৈ মই কেতিয়াও বনাওঁ